নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। পান কাৰ্ডৰ ফালৰ পৰা নতুন এটা আপডেট আহিছে। আপোনাৰ পান কাৰ্ডখন যদি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেতিয়াহ'লে অতি সোনকালে পান কাৰ্ডখন লিংক কৰি লওক। আপুনি কোনো দোকানত যাব নালাগে, আপোনাৰ নিজৰ মোবাইলত আপুনি নিজেই লিংক কৰিব পাৰিব। আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে কিদৰে লিংক কৰিব, লগতে আপোনাৰ পান কাৰ্ডখন যদি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিছিলে লিংক হৈছে নে নাই কিদৰে চেক কৰিব সকলো জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকে এনেধৰণৰ ভিডিঅ' পাবলৈ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। আপোনালোকে পান কাৰ্ডৰ incometax.gov.in এই ৱেবছাইটটোলৈ আহিব পাৰিব ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি। আৰু আপোনালোকে স্ক্ৰীণত দেখিব ই-ফিলিং 2.0 পেজটো স্ক্ৰল কৰি আপুনি তলৰ পিনে আহিব আৱাৰ ছাৰ্ভিচ, আৰু আপুনি লিংক আধাৰত ক্লিক কৰি আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰিব। আৰু যদি আপোনালোকে পান কাৰ্ডখন এতিয়ালৈকে ভেৰিফাই কৰা নাই তেতিয়াহ'লে ভেৰিফাই কৰি ল'ব পাৰিব। পেজটোৰ তলত আপুনি দেখিব ভেৰিফাই ইয়ৰ পান, আপুনি তাত ক্লিক কৰি আপুনি পান কাৰ্ডখন ভেৰিফাই কৰি ল'ব। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপুনি সেইটো ভিডিঅ' চাই আপোনাৰ পান কাৰ্ডখন অতি সহজতে ভেৰিফাই কৰি ল'ব পাৰিব। পেজটো অকণমান স্ক্ৰল কৰি আপুনি ওপৰৰ পিনে যাব। এতিয়া আপুনি পান কাৰ্ডখন কিদৰে আধাৰ কাৰ্ডৰ লগত লিংক কৰিব সেই বিষয়ে জনাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লিংক আধাৰত আপুনি ক্লিক কৰি দিব, আৰু এনেকৈ লিংক আধাৰৰ পেজটো অ'পেন হ'ব। পেজটো অকণমান স্ক্ৰল কৰি দিব। পানত আপোনাৰ পান কাৰ্ডৰ ID নম্বৰটো বহাই দিব। আধাৰ নম্বৰত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত বহাই দিব। নেম এজ পাৰ আধাৰ, আপোনাৰ আধাৰ কাৰ্ডত থকা মতে আপোনাৰ নামটো ইয়াত সম্পূৰ্ণকৈ লিখি দিব। মোবাইল নাম্বাৰ, আপোনাৰ ভেলিড মোবাইল নাম্বাৰটো ইয়াত লিখি দিব, আৰু তলত আপুনি টিক চিন দুটা লগাই দিব, আৰু তলত আপুনি লিংক আধাৰত ক্লিক কৰি দিব, আৰু এনেকৈ ভেৰিফিকেশ্যন বুলি আহিব। আপোনাৰ মোবাইলত যোৱা OTPটো আপুনি ইয়াত বহাই দিব, আৰু তলত আপুনি ভেলিডত ক্লিক কৰি দিব, আৰু আপোনাৰ সন্মুখত আধাৰ পান লিংক কমপ্লিট ছাকচেছফুলি এনেকৈ আহিব। আৰু আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক হৈছে নে নাই আপুনি ষ্টেটাছটো চেক কৰি ল'ব পাৰিব। আকৌ আপুনি হোম পেজলৈ গুচি যাব, আৰু এনেকৈ আৱাৰ ছাৰ্ভিচত আপুনি লিংক আধাৰ 2 নম্বৰ অপশ্যনটোত আপুনি ক্লিক কৰি দিব, আৰু এনেকৈ লিংক আধাৰ ষ্টেটাছ বুলি আহিব। পানত আপোনাৰ পান কাৰ্ডৰ ID নম্বৰটো বহাই দিব, আৰু লগতে আধাৰ নাম্বাৰ, আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰকেইটা ইয়াত লিখি দিব, আৰু তলত আপুনি ভিউ লিংক আধাৰ ষ্টেটাছ আপুনি তাত ক্লিক কৰি দিব, আৰু এনেকৈ আপোনাৰ সন্মুখত ষ্টেটাছটো শ্ব' হ'ব ইয়ৰ আধাৰ পান লিংক ৰিকুৱেষ্ট হেজ বিন চেণ্ড। আৰু আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত 2 বা 3 দিনৰ ভিতৰত লিংক হৈ যাব। আপুনি ষ্টেটাছটো এবাৰ পিছত চেক কৰি ল'ব। আপোনালোকৰ যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এতিয়ালৈকে যদি আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।